आथिखालाव खौरांगिरिफोरखौ गाज्रियै गाग्लोबबाय थानायखौ नोजोर बोनानै जापानी आगान। थांनाय सानफोराव बङाइगाव जिल्ला, धुबरी जिल्ला, गुवाहाटी, जरहाट, कक्राझार बायदि जिल्लाफोराव दुथांफ्रा खौरांगिरिफोरखौ नोजोर होनानै गाग्लोबनानै गोगोम जोखोम खालामबोदों। गावनि मावनो गोनां हाबाखौ मावनो थांनायाव गुबुन गुबुन समाव खौरांगिरिखौ इनायै गाग्लोबबोदों दुथांफ्रा। बेबादि जाथाया दुथांफोरनि बेरेखा गोख्रों साजा एबा राहा लायैनि थाखायनो दुथांफ्रा खौरांगिरिफोरखौ गाग्लोबनो बोलो मोन्दों। बिनिखायनो दिनै 12 जुलाइ 2023 अक्ट'आव बङाइगाव जिल्ला बेंगिरिनि जोहै आसामनि गिबि मन्थ्रिनो गांसे गोसोखां बिलाइ गथायो। जेन' खौरांगिरिखौ गोसोबादि जेराव मेराव गाग्लोबग्रा दुथांफोरनि बेरेखा आयेनजों गोख्रों साजा होयो बिनि थाखाय गिबि मन्थ्रिनिसिम गोसोखां बिलाइ गथायहरो। পুনৰ এবাৰ সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হ'লে এইবাৰ যোৰহাট প্ৰাগ চেনেলৰ ব্যুৰ' চিফ তেওঁ আপাৰ আছাম উজনি অসমত তেওঁৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হ'ল। তাৰ আগত বঙাইগাঁৱতো হ'ল, ধুবুৰীতো হ'ল আৰু চিৰাঙতো হৈছিল, গুৱাহাটীতো হৈছিল। আৰু তাৰ বাবে আমি আজি মুখ্যমন্ত্ৰী মহোদয়ক এটা স্মাৰক পত্ৰ আমাৰ জাফৰ তৰফৰ পৰা দিলোঁ আৰু আমাৰ কেইটামান ডিমাণ্ড আমি তাতে উল্লেখ কৰিছোঁ। আমি ডিপ্টি কমিশ্যনাৰ বঙাইগাঁও থ্ৰুৱেদি আজি এই স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। তাতে সৰ্বপ্ৰথম ডিমাণ্ড হ'ল আমাৰ যি সাংবাদিকসকলে ফিল্ডত কাম কৰি থাকে তেওঁলোকৰ সুৰক্ষাৰ যি ডিমাণ্ড। কিন্তু আমি কিয়নো আমাৰ সংগঠনৰ পৰা আমি বাৰে প্ৰতিবাৰ আমি একেটা কথা কৈ থাকোঁ যে সাংবাদিকে ৰাইজৰ হকে মাত মাতে। কিন্তু এই কাম কৰিবলৈ গৈ যে সাংবাদিকৰ ওপৰত বাৰে বাৰে আক্ৰমণ ঘটনা হৈ আছে, কিয় হৈ আছে? আমি প্ৰথম হ'ল আমাৰ এই প্ৰশ্ন যে কিয় বাৰে বাৰে সাংবাদিক নিগৃহীত হৈ আছে। তাৰপিছত আহে যে সাংবাদিকক সুৰক্ষা কেনেকৈ প্ৰদান কৰিব এই চৰকাৰে। আৰু তাৰ বাবে আজি আমি মেমৰেণ্ডাম ছাবমিট কৰিলোঁ। আমাৰ আমি আশাই কৰিব পাৰোঁ আমি সাংবাদিক হিচাপত গণতান্ত্ৰিকভাৱে আমাৰ এই আন্দোলন, তাৰপিছত আমাৰ এই আশা যে এইবেলি চাগে মুখ্যমন্ত্ৰী মহোদয়ে কিবা এটা ষ্টেপ ল'ব যাৰ ফলত সাংবাদিকৰ ওপৰত এই আক্ৰমণ অসমত বন্ধ হ'ব।